নমস্কাৰ আকৌ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ বাবে লৈ আনিলো কেঁচা পাত জোৰা হয়, কেঁচা পাতৰ জোৰা। এইটো চাদৰখন কেঁচা পাত আছে, মেখেলা আৰু ব্লাউজটো পাতৰ থাকে। এই চাদৰখন আপোনাৰ কেঁচা পাত মাৰিছে, হোৱাইট গুনাই দি মাৰিছে। যোনটো মিনা দিছে সেইটো ডাঠ কফি কালাৰ মিনা দিছে। দেখিছেনে মিনাটো? ডাঠ কফি কালাৰ দিছে আৰু জোৰাটো খুব ধুনীয়া কৰি আছে। এইটো আচল হয়, আচলটো অলপ মিডিয়াম কৰি দিছে। সাইড বৰ্ডাৰটো কিন্তু খুব ধুনীয়া কৰি আছে। এই গোটাকেইটা সাইড বৰ্ডাৰ হয়। এইটো ব্লাউজ পিচ, ব্লাউজ পিচৰ ডিজাইনটো যোনটো আপোনাৰ সাইড বৰ্ডাৰ আছে সেইটোৰে আপোনাৰ ব্লাউজ পিচৰ ডিজাইনটো আহি গৈছে। ইয়াত অলপ হেভি কৰি দিছে। এইখন মেখেলা। এইবিলাক সব বিহুৰ অফাৰৰ কাৰণে বনা গৈছে। এইবিলাক সব বিহুৰ অফাৰ পাই যাব আপোনালোকে। আপোনালোকে ক'লে হ'ল এইবিলাক ভিডিঅ'ত চাই আহিছো, আপোনালোকৰ বিহুৰ অফাৰ আছে বুলি কৈছে। 100% বিহুৰ অফাৰ পাই যাব। আৰু যদি আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থৈ থাকে তেতিয়াতো আপোনালোকে বেছি কৰি অফাৰ পাই যাব। এইটো 100% গ্যাৰান্টি আছে আমাৰ। এইটো এটা আছে স্কাই ব্লুত কেঁচা পাত হয় আৰু ভিতৰৰ যোনটো বৈছে সেইটো আপোনাৰ গোল্ডেন গুণা দিছে, হোৱাইট উল দিছে আৰু এইটো লাইট পেৰট টাইপৰ উল দিছে। এইটো পেৰটো নহয়, ক্ৰীমো নহয়, কালাৰটো অলপ বেলেগ হয়। গোটাই গাটোত সৰু সৰু বুটা দিছে। যোনটো আচলৰ ফ্ৰণ্টত আছে সেইটো ডাঙৰ বুটা দিছে আৰু এইটো আচলটো হয়। এইটো সাইড পটিটো খুব ধুনীয়া কৰি আছে। ব্লাউজৰ বৰ্ডাৰটো হয়। আৰু আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটোত যদি সাবস্ক্ৰাইব কৰাই আছে তেতিয়াহ'লে এইটোত 100% অফাৰ বেছি পাই যাব আপোনালোকে। এইখন মেখেলা, মেখেলাখনৰো আপোনাৰ তলৰ ডিজাইনটোৰ লগত পুৰা এইটো বুটাটো খুব ধুনীয়াকৈ মিলিছে। ভিতৰত গোটাই বুটা আছে, সৰু সৰু বুটা আছে। এইটো এটা কেঁচা পাতে হয়। এইটো ক্ৰীম কালাৰত বৈছে, খুব ধুনীয়া কালাৰ হয় ক্ৰীম কালাৰৰ। আৰু যোনটো আপোনাৰ গুণা মাৰিছে সেইটো হোৱাইট গুণা মাৰিছে। গোটাই গাটোত সৰু সৰু বুটা দিছে। আচলটোত আপোনাৰ সৰু টাইপৰ এইটো লতা টাইপৰ বনাই দিছে আৰু আচলটো এনেকুৱা টাইপৰ দিছে। সাইড বৰ্ডাৰ, এইটো ব্লাউজ পিচটো বাৰবটিটো 4ডালকৈ বৈ দিছে। এইখন মেখেলা, মেখেলাখনো খুব ধুনীয়া কৰি আছে। ইয়াৰ ডিজাইনটো আপোনাৰ লতা টাইপৰ দিছে, যোনটো আচলৰ ওপৰৰ আছে ডিজাইনটো, আৰু ভিতৰৰ যোনটো আছে সেইটো সৰু সৰু গোটা দিছে, গোল বুটা দিছে। এইটো এটা আছে আপোনাৰ ব্লু কালাৰত হয়, কেঁচা পাতে হয়। এই গোটাইকেইটা যিকেইটা দেখাইছো এইবিলাক গোটাই কেঁচা পাত জোৰাই হয়। এইটো কেঁচা পাত হয়। ইয়াত গোল্ডেন আৰু চাফ কালাৰ উল দিছে। কম্বিনেশ্যনটো অলপ ইউনিক হৈ গৈছে। এইবিলাক বিহুত পিন্ধিব পাৰিব আপোনালোকে, সেনেকুৱা কৰি বনাই গৈছে। আৰু যি গতিকে বিহুৰ অফাৰ চলি আছে, আমাৰ বিহুৰ চবতে অফাৰ পাই যাব। আৰু এইকেইটা যোনকেইটা বনাইছো এইকেইটাত 100% আপোনালোকে অফাৰ পাই যাব। সেইকাৰণে অফাৰ বুলি কোৱা গৈছে। এইটো মেখেলা হয়, এখন মেখেলা। আৰু মেখেলাৰ তলত যোনটো আছে সেইটো ব্লাউজ পিচটো একেলগে আছে। যোনটো তলত পুৰা আছে সেইটো ব্লাউজ পিচ হয়। এইখন মেখেলাখনো খুব ধুনীয়া কৰি আছে। আৰু আপোনালোকে যদি ভাবে যদি ইয়াৰ
কিবা পছন্দ লাগে আপোনাৰ স্ক্ৰীনশ্বট মাৰি দিব পাৰে আৰু নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ ফেচবুক পেজটো আপোনালোকক ফ'ল' কৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি থাকিব শ্বেয়াৰ কৰি থাকিলে কি হ'ব আমাৰ ভিডিঅ' বনোৱা স্কোপটো বাঢ়িব আৰু নতুন নতুন ভিডিঅ' তেতিয়া পাই থাকিব আপোনালোকে সব ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰি দিব ধন্যবাদ